চৰকাৰে এইবোৰ ৰাস্তা দেখিয়ে নাপায়। চৰকাৰে দেখি নাপায় নে মেম্বাৰে দেখি নাপায়? ঘৰত তামোল থাকিও আকৌ তামোলে বিচাৰি ফুৰে ন এনি টাইম। তামোল খাই ইমানে ভাল পাওঁ। ককাহঁতৰ ঘৰলৈ যাব ওলাইছো। আজি যিহেতু ৰ'দ দিছে, বৌয়ে ফোন কৰিছে তই বোলে মোলে আম আনিবিনে নান যদি কাইলৈ বৃহস্পতিবাৰ বজাৰৰ পৰা আনি। সেয়েহে আম পাৰি থৈছিলোঁ। লগতে মা বাই ভনী প্ৰত্যেককে এসাজৰ ভাত কেৰেলা দিলোঁ, কিন্তু আমাৰ ককাহঁতক মানে মই ভাত কেৰেলা এসাজৰো খোৱা নাছিলোঁ। এইফালে বাৰীৰ পৰা চিঙি ল'লোঁ ভাত কেৰেলা আৰু এয়া আম। ইমান যে ধুনীয়া চাওকচোন আমখিনি, দেখিলেই মানে কিবা এটা মৰম লাগি গৈছে নহয়নে? সেয়েহে ইয়াৰ পৰা আৰু আধাখিনি বৌৰ কাৰণে আৰু আধাখিনি বান্ধৱীৰ কাৰণে। বান্ধৱীকে ফোনত ক'লোঁ আচাৰ বনাই দিবা দেই। আৰু আমাৰ বান্ধৱীয়ে ইমান ধুনীয়া আচাৰ বনায়। এদিন আমি যাওঁতে ক'লে যে মোৰ আচাৰ তোমালোকে 4 বছৰলৈকে খাব পাৰিবা। সঁচাকৈ ইমান সোৱাদ লগা। সেয়েহে তাইৰ কাৰণে আধা আৰু বৌৰ কাৰণে আধা। মাক বাপেক ওলাই মেলিটো ল'লোঁ, কিন্তু ল'ৰাও হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধি লৈছে। অকণমান তেল টেঙা লগাই দিওঁ। অনুৰাগৰ আজি জ্বৰ, কাহ, চৰ্দি, সেয়েহে স্কুল নগ'ল। কিন্তু এতিয়া আৰু কাঢ়ি নাখাব দিয়া। আহি পালোহি আৰু ককাহঁতৰ ঘৰ। আৰু এয়া হৈছে মোৰ ককাই ঘৰ। ককাহঁতৰ ঘৰৰ পৰা আহি এতিয়া মাহঁতৰ ঘৰলৈ বুলি আহিছোঁ। বাহঁতলৈ যিহেতু মাহঁতৰ ৰাস্তাটো আছে, সেয়েহে মই আৰু মৰমে নামি দিলোঁ। ইমান বোকা। চৰকাৰে এইবোৰ ৰাস্তা দেখিয়ে নাপায়। চৰকাৰে দেখি নাপায় নে মেম্বাৰে দেখি নাপায়? মেম্বাৰে দেখি নাপায়। চৰকাৰে কেনেকৈ দেখি পাব? হিমন্ত বিশ্ব শৰ্মাচোন গুৱাহাটীত থাকে হয় নাই? গাঁৱৰ মেম্বাৰৰহে এইবোৰ কাম। গাঁৱৰ মেম্বাৰে এইবোৰ চোৱা চিতা নকৰে কাৰণে আজি ইমান দিন পৰ্যন্ত, বিয়া হোৱা মোৰ 11 বছৰ হ'ল। মই কিমান বছৰ বাহঁতি কিমান যে দিনৰ এই ৰাস্তাটো মানে অৱস্থাহীন ৰাস্তাটো আজিলৈকে কিন্তু শিলগুটি পেলাইও মানে ঠিক কৰি নিদিলে মেম্বাৰে। তাৰপাছত ভূত লাগে। কিমান ধুনীয়াকৈ ফুলি আছে এজোপা। অহা কাইলৈ মাহঁতৰ গোপিনীৰ নাম ল'ব, বৃহস্পতিবাৰ। সেয়েহে নাম গাই শেষ হোৱাৰ পাছত বোলে পায়স দিব, আৰু আহি পোৱাৰ লগে লগে গোপিনীক বোলে পিঠাৰ সৈতে চাহ দিব। আৰু এইফালে মায়ে খুন্দি আছিলে উৰলত পিঠাগুড়ি। এইটো উৰল আৰু এইডাল আমাৰ ককা দিনৰে ককা দিনৰ, আৰু তই জন্ম হোৱাৰ পিছত উৰলটো এইটো ন, এইটো ইমান বছৰ হৈ গ'ল। এইডাল আমাৰ ককাৰ দিনৰে। মাৰ ঘৰত আহি পোৱাৰ লগে লগে প্ৰথমতে চাওঁ ভাতৰ চৰুটো, ভাত আছে নাই বুলি। ইমান ধুনীয়াকৈ মায়ে এফালে দালি, ৰঙালাও আলু। ঘৰত তামোল থাকিও আকৌ তামোলে বিচাৰি ফুৰে ন এনি টাইম। তামোল খাই ইমানে ভাল পাওঁ। আৰু আমাৰ ঘৰৰ তামোলখিনি অকণমান আঠা। সেয়েহে মাৰ হাতৰ পৰা এয়া চাওকচোন, ইমান ধুনীয়া নহয় তামোলকেইটা। এদাবি পাই লৈছোঁ। আলহী অতিথি এনি টাইম মাগিয়ে থাকে। আৰু তামোলখন যিহেতু মেইন আমাৰ অসমীয়া সমাজত, সেয়েহে চাহটো খোৱা ভাতখিনি খোৱাৰ পাছত যদি তামোল এখন ভালদৰে নিদিওঁ তেতিয়াহ'লে ভাত খোৱা মিছা।